লাইফত এনেকুৱা এটা বস্তু ৰিডিকিউলাছ বস্তু যেটো তুমি কিনিলা এটা হেতু এনে ঘৰত পৰি আছে হেদনাখন ভাল লাগি মনটো গল কিনি ললা আৰু তাৰপিছত পেলাই থৈ দিছা সঁচা কথা কৈ দিও একদম কহা মই মানে এনে মানে মোৰ ব্র্যান্ডেড বস্তুৰ প্ৰতি ইমান শখ নাই হা এটাটো হয় যে ইমানো পইচা নাই যে মই 2 লাখ বা 2.5 লাখ টকাৰ ব্যাগ এটা লৈ ঘুৰিম পাৰ্স এটা লৈ ঘুৰিম তাৰছত আৰু জোশতে মাজতে এটা কিনিলো হিমান দামৰো নহয় দেই মোটামুটি আৰু 1 লাখটো পোৱাগে নাই বাৰু মোটামুটি এটা দামৰ ব্যাগ এটা কিনিলো আৰু কিন লৈ পেলাই এটা ঘুৰু হেতু লৈ পেলাই তে ঘুৰি কোবাত তেনেকে গাঁৱলৈও গলো কিবা এটা প্ৰগ্ৰামত হেই হেদনাখন গৈ গাড়ীত উভতি আহি থাকোতে মই ভাস্কৰ খুচে উবি মই যে বেগটো যে ইমান দামত কিনিলো বেগটো বৰ ধৰিব পাৰিছেনে মানুহে মই যে ইমান দামত কিনিলো সিছে পাগল হিৰি পাগল হৈছে নেকি মছো একো নাই ন আসলতে এইবিলাক বস্তুৰ একোই নাই মানে শেষত মানে বটম লাইনটো বা বেসটো একোই নাই তুমি কি ক্যাৰি কৰি আছা তুমি কি নো ইটস अबाउट তুমি কি দিলা সমাজক তুমি সমাজক কি দি থৈ গলা হেতুহে শেষত মেটাৰ কৰে